গুড মৰ্নিং কি খবৰ ভালনে আজি এটা নতুন ভিডিঅ'লৈ আকৌ আহিলোঁ আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ভণ্টিৰ বিয়া পানী তোলা কেনেকৈ মানে কি নিয়ম কৰে ইয়াত তাকে দেখুৱাম এইখিনি হৈছে কইনাৰ গা ধোৱা সময়খিনি যিখিনি সময়ত কইনাৰ এগৰাকী নিশ্চয় আৱেগিক হৈ পৰে আৰু চাওকচোন ভিডিঅ'টো শেষলৈকে কি নিয়ম কৰিছিলে এই নিয়মটোত মোক দেখিছেনে ঘূৰিবলৈ দিয়ে কিয় ঘূৰিবলৈ দিয়ে শেষলৈকে চালেহে গম পাব আৰু মই ভিডিঅ'টো কৰাৰ উদ্দেশ্য এটাই যে উজনি অসম আৰু নামনি অসমত মই বহুত বেলেগ দেখিছোঁ সেইকাৰণেহে আপোনালোককো দেখুৱালোঁ এইবাৰ চাগে ভাবিছে আপোনালোকে এইখিনি আকৌ মাজতে কি দেখুৱাই দিলে এইখিনি এটা বেলেগ আপুনি শেষলৈকে চালে নিশ্চয় জানিব গম পাইছেই কলেজৰ ষ্টুডেণ্ট হয় গতিকে এয়া কলেজৰে প্ৰচেছন হ'ব শেষলৈকে চাওক কিহৰ প্ৰচেছন তেতিয়াহে জানিব আহক এতিয়া ভিডিঅ'টো ভালদৰে আৰম্ভ কৰোঁ এয়া হৈছে ৰাতিপুৱাৰ সময়কণ যিকণ সময়ত মই ঘৰৰ পৰা ওলাই আহি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ এয়া পানী তুলিবলৈ মানুহ সাজু হৈ আছে এনেকৈ ধৰণে কেইটামান কল বা টেকেলি এনেকৈ গোটাই লৈছে যিখিনি নেকি পানী তুলিবলৈ নিয়া হ'ব 9টা গোটাইছে কিছুমানে 7টাও গোটাই চাই থাকক আৰু পিছৰখিনি আৰু এয়া আমি ওলালোঁ পানী তুলিবলৈ যাবলৈ চাওক আমাৰ উজনি অসমততো সন্ধ্যা সময়তে পানী তুলে কিন্তু ইয়াত হৈছে ৰাতিপুৱাই পানী তুলে আহক আৰু চাই থাকক কেনেকৈ বেণ্ড পাৰ্টি লৈ পানী তুলিবলৈ যায় ভালেই লাগিছিল নামনিৰখিনিতো নিশ্চয় জানে এনেকেই কৰে উজনিখিনিৰ কাৰণেহে মই ভিডিঅ'টো আগবঢ়াইছোঁ ইয়াত কোনো ধৰণৰ মোৰ মানে নাই যে এনেকুৱা নাই যে কিবা মই ভাগ বিতৰা দেখুৱাইছোঁ মাত্ৰ মই নিয়মখিনিহে দেখুৱাই গৈছোঁ পানী তুলিবলৈ গৈ থাকোঁতে এনেকৈ মন্দিৰত সোমাই তামোল পাণ দি গৈ থাকে আৰু এয়া টিউবৱেল মানে দমকলতে পানী তোলা হৈছে কাৰণ ওচৰত নৈ বা পুখুৰী মানে পানী তোলা ব্যৱস্থাটো পাবলৈ দিগদাৰ হয় আজিকালি এজনী দীপিকা বৌ মোক ভিডিঅ' কৰি দি আছিল সেইকাৰণে তাইকো এনেকৈ অলপ উঠাই ল'লে আৰু ময়ো আচলতে এয়া এনেকৈ প্ৰথমহে দেখিছোঁ এয়াই প্ৰথম বিয়া পাইছোঁ মমীৰ বিয়াখন মানে মোৰ ননন্দ হ'ব মামাৰ ছোৱালী এনেকৈ পানীখিনি আনি যিখিনি পানী অনা হৈছিল তুলি গোটেইকেইটা ঘটতে ভৰাই সেইখিনি দি তাইক চবেই অলপ মূৰত দি দিছিল আৰু তাৰ পাছত চাওক গোটেই মানুহখিনি লগ হৈ পেলাই এটা বেলেগ ধৰণৰ নিয়ম কৰে আপোনালোকে চাই ভাল পাব মোৰ কিন্তু ভাল লাগিছিল এনেকৈ গোল কৰি লৈছিলোঁ তাৰপিছত এয়া সূতা আমি যিটো কওঁ তেনেকৈ এয়া সূতা দি প্ৰত্যেক 9গৰাকীকে এনেকৈ এগৰাকী মানুহে সূতাখিনি ঘূৰণীয়া হৈ দি থাকিবলৈ দিছিলে আৰু সেই সূতাখিনি একলগ কৰি পাছত হেনো কিবা কামত ব্যৱহাৰ কৰিছিল মই কথাটো গম ল'বলৈহে খালি পাহৰি গ'লোঁ সেইকাৰণে মই ভিডিঅ'টোত নেদেখুৱালোঁ মই আচলতে ভিডিঅ'টো গোটেইখিনি বস্তু ভালকৈ দেখুৱাব নোৱাৰিলোঁ তথাপিও যি পাৰোঁ অলপ আপোনালোকক দেখুৱাই গৈছোঁ খালি কেনেকুৱা পায় কিবা ভুল হ'লেও ক্ষমা কৰি মোক ক'ব উজনি অসমত যেনেকৈ ধৰণে নাম গোৱা কৰা হয় এয়া দেখিছেনে ইয়াত শ্ৰাদ্ধ কৰা হয় পূৰ্বপুৰুষক স্মৰণ কৰি তাৰপিছত শ্ৰাদ্ধ কৰি উঠিয়ে কইনাজনী মূৰত তেল দিয়া হয় মূৰত তেল দিবৰ কাৰণে সেই 9গৰাকী বা যিগৰাকীয়ে মানে পানী তোলে তেওঁলোককে এনেকৈ থিয় কৰাই লৈ আচলতে পানী তেল আৰু ফুট এনেকৈ মূৰত দিয়া হয় চাওক এয়া আমাৰ মমী কইনা আৰু আমি সাজু হৈ আছোঁ তেল দিবৰ কাৰণে এনেকৈ কইনাৰ মাকে বা মামীয়েকে তেলখিনি এনেকৈ দি দিয়ে মাৰ সেন্দুৰৰ ফুটখিনি এনেকৈ দি দিয়ে চাওকচোন এইখিনিতো ভালকৈ গম পাইছে আমাৰ তাত কৰা নহয় আৰু মই নিয়মখিনি ভাল ধৰণে কাকো সুধি বা একো কৰা নাই ময়ো তাতেই আছোঁ গতিকে বেলেগে ভিডিঅ'টো কৰি থৈছে আৰু মই আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ কিবা ভুল হ'ব পাৰে ক্ষমা কৰিব কিবা থাকিও যাব পাৰে আচলতে কি জানেনে ঠাইভেদে নিয়মবোৰ বেলেগ হয় উজনি নামনি বুলিও আচলতে নহয় উজনিত হ'লেও নিয়ম বেলেগ হ'ব পাৰে আৰু এয়া হৈছে কইনাৰ ভায়েক যি নেকি কইনাক এতিয়া নখ কাটি দিব বোলে কইনাই হওক বা দৰাই হওক এনেকৈ এইফালে নখ কাটিবলৈ দিয়ে আৰু এটা পইচা অৰিহণা দিয়ে আৰু এই বস্তুকেইটাতো খেৰৰ কেইটাতো পইচা আছে তাৰপাছত এয়া ভিনীয়াকে এনেকৈ আমাৰ কইনাজনীক লৈ আহিলে দাঙি আৰু যোনে দাঙি আনে তাক এইবোৰ কিবাকিবি মালা পিন্ধাই দিয়ে গা ধোৱা জেগালৈ আৰু এয়া হৈছে দেউতাক এয়া দেউতাকক দেখিয়ে তাই এনেকৈ কান্দি উঠিলে প্ৰতিজনী ছোৱালীয়ে আচলতে এইটো সময়ত কান্দিবই আৰু এইখিনি বাকী নিয়মখিনি যিখিনি নিয়ম নেকি মই ভাল ধৰণে কৰি নথলোঁ অলপ কৰিলোঁ কিমান কৰিম নহ'লে বহুত দীঘল হৈ যায় ভিডিঅ'টো তথাপি অলপ দেখুৱালোঁ
আৰু এই ভিডিঅ'টোত এয়া দেখিছেনে কইনাক গা ধুৱাই থৈ আহি এখন হেনো কোৰ ল'ব লাগে কোৰখন এনেকৈ আনি অলপমান মাটি খান্দিব লাগে আৰু মাটি খান্দি এয়া দেখিছেনে এডাল কাঠি ঠিক কৰিছে এইখিনি হৈছে হোৱাক জাৰা বুলি কয় এই কাঠিখিনি দি এতিয়া এনেকৈ মাকে ঢিপ এটা বনাইছে ঢিপ যিমান ওখ কৰে সিমানে বোলে ছোৱালীজনী বিয়া হোৱা ঘৰখন উন্নত হয় আৰু তেনেকৈ ধৰণে মাকে ঢিপখিনি তেনেকৈ এটা কাঠি পুতি এয়া সূতাখিনি বান্ধি দিছে এয়া হোৱাক জাৰিব এতিয়া চাই থাকক এনেকৈ হোৱাক জাৰি উঠি মাকে ঘৰলৈ আহিলে অলপমান মুখতে পানী লৈ আৰু সেই পানীখিনি দি বোলে দুৱামুখত এনেকৈ অলপ দিব লাগে তাৰপিছতে আহি আঙুঠি অদলা বদলা এয়া কৰা হৈছে মাকে কোলাখনত লৈ আঙুঠিটো দিছে আৰু মই বেলেগ এগৰাকী মানে মানুহে লৈ এনেকৈ আঙুঠিটো ল'ব লাগে তাৰপিছত 3 পাক ঘূৰিবও লাগে নিয়মটো চাই থাকক মোৰ বহুত ভাল লাগিল চাই সেইকাৰণে আপোনালোককো দেখুৱালোঁ তাৰ পাছতে এইখিনি কৰি উঠিয়ে আখৈ জাৰা হৈছিল মানে আখৈখিনি ফুটোৱা হৈছিল সেইখিনিও মই নাছিলোঁ ঘৰত যাব লগা হ'ল গতিকে এনেই অলপ ব্যৱস্থাখিনিকে দেখুৱাই দিলোঁ আৰু এয়া হৈছে ৰাস্তাত মই আহি থাকোঁতে দেখা পালোঁ প্ৰচেছন যিটো নেকি কলেজত আছিল বৰনগৰ কলেজত আছিল হীৰক জয়ন্তী আৰু হৰভোগৰ বৰনগৰ কলেজৰ হীৰক জয়ন্তীৰ অলপ স্মৃতি আপোনালোককো দি দিলোঁ মানে মোৰ প্ৰচেছনখিনি চাই ভালেই লাগিল কাৰণ সাংস্কৃতিক যিখিনি শোভাযাত্ৰাৰ সেইখিনি ভাল ধৰণে ইয়াত দেখুৱাই দিছিল আৰু আমি আমাৰ গেটৰ সন্মুখতে ৰৈ অলপমান চালোঁ তাতে এয়া দিছিল আমাৰ চাওকচোন চন্দ্ৰযানৰ যিটো হৈ গৈছিল চন্দ্ৰযানৰ অলপমান আভাস এনেকৈ প্ৰচেছনতে দেখুৱাইছিল বিয়া ঘৰলৈ চব গ'লে অকল ময়ে আছোঁ মানে তাৰ পৰা আহোঁতে পানীতুলি আহোঁতে দেৰি হ'ল সেইবাৰ বেটাৰ বহুত টোপনি আহিলে শুই গ'ল আৰু এতিয়া আকৌ যাবলৈ ওলাইছোঁ দুপৰীয়া ভাতকেইটা খাই কৰি আকৌ আহিমেই সেইবাৰ আকৌ সন্ধিয়া যাম চাই থাককচোন এয়া আমাৰ কইনা টিপি আছে মানুহ নাই এইবাৰ তাৰপাছত দুপৰীয়া ঘৰলৈ গৈ আকৌ আহি সন্ধ্যা সময়ৰ এইখিনি পৰিৱেশ যিখিনি নেকি অলপ সময় গ'লে এয়া কইনাৰ লগৰখিনিয়ে মিলি ফটো চটো মাৰিছিল এনেই অলপমান উঠাই থলোঁ এয়া যে দেখিছে মা মামী মাহীহঁত আৰু লগতে বেলেগবোৰ মানুহ যে বহি আছে আমাৰ দৰাৰ কাৰণে ৰৈ আছিল দৰা আহিব 11টা বজাত আৰু মানুহবোৰ এনেকৈ ৰখি আছিল কাৰণ দৰা আছিল বহুত ওচৰৰ পাছত দৰা আহি পালে আৰু দৰাৰ কাৰণে এনেকৈ গোটেই আদৰিবৰ কাৰণে বস্তুখিনি লৈ দৰা বায়েক বাপেক সকলোবোৰ ৰখি আছে আৰু মই বেছি ধৰণে ভিডিঅ' নকৰিলোঁ কাৰণ মোৰ ভিডিঅ'টো এনেই দীঘল হৈ গৈছে সেইকাৰণে অলপহে গোটেইবোৰ বস্তু দেখুৱালোঁ কিন্তু বহুত বেলেগ নিয়ম আছিল আৰু এয়া হৈছে আমাৰ দৰা যি নেকি ভিনিয়েকহঁতে কলতলিৰ পৰা ৰভাতলি পোৱালেহি দাঙি লৈ আৰু এয়া আমাৰ কইনাক দৰা ঘৰৰ মানুহে ভিতৰত গৈ এখন কপালি দিলে যিটো নেকি আমাৰ উজনি অসমত দিয়া মই দেখা নাই আৰু এয়া হৈছে আমাৰ মানুহজন কইনাৰ ককায়েকে কইনাক দাঙি নি ৰভাতলিত বহাই দিলে দৰাৰ কাষত ইমানতে মই ভিডিঅ' সামৰণি মাৰিব লাগিব কাৰণ মই সেইদিনা বিয়াখনত এই সময়ৰ পৰা ঘৰলৈ গুচি আহিলোঁ কাৰণ বেটা শুৱাব লাগিছিল দেৰি হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইকাৰণে এইখিনিতে জনাব আৰু যদি ভিডিঅ'ৰ কিবা ভুল হৈছে ক্ষমা কৰিব আৰু জানেই উজনি নামনিৰ মানে শব্দ ভাষা বেলেগ হয় গতিকে মোৰ কিবা ভুল হ'ব পাৰে আৰু এয়া আমাৰ মমী আৰু পংকজক নতুন জীৱনটোৰ কাৰণে শুভেচ্ছা যাচিলোঁ শেষত সকলোলৈকে মই বহুত বেছি মৰম যাচি ভিডিঅ'টো সামৰণি মাৰিলোঁ বাই